নেকি? আৰে বাবা তহঁতে যদি মোক ইয়াত বিহু চাব মাতি এনেধৰণে প্ৰশ্ন কৰি থাকো এইটো কথা হ'ল নেকি? কি কয় আপোনালোকে? হয় নাই? স্যার স্যার আহক আপনি আহক আমি কৈ দিম আহক স্যার লাজ কৰিছে এই যুৱকজনে লাজ কৰিছে স্যার বাল্য বিবাহৰ ওপৰত তেখেতৰ ক'বলগীয়া বহুত আছিলে স্যার বাল্য বিবাহৰ ওপৰত আপুনি নতুন কিবা পদক্ষেপ লৈছে নেকি এখেতৰ প্ৰশ্ন মই কেৱল কৈহে দিছোঁ আপোনাক তো অসমত আজি এনেকুৱা দিন আহি গ'ল যে মই যদি ক'ৰবাত সভাত যাওঁ মোক কয় মামা গাৰ্লফ্ৰেণ্ড লাগে তো ইয়াতে কবি নেকি কোনোবাই যে গাৰ্লফ্ৰেণ্ড লাগে চা বাবাহঁত এতিয়াৰ পৰা মই এইটো চেঞ্জ কৰি দিলোঁ কম বয়সৰ ল'ৰা 16 বছৰ 15 বছৰৰ ল'ৰাই যদি কয় যে মামা মোক গাৰ্লফ্ৰেণ্ড লাগে তাক মই এৰেষ্ট কৰাই দিম না এইটো না চাই ল বাবাহঁত বুজি ল যে আমি বাল্য বিবাহৰ আইনখনত যদি 18 বছৰৰ তলৰ ছোৱালী বিয়া হয় তেতিয়া আমি কি কৰোঁ তেখেতসকলক এৰেষ্ট কৰাৰ ব্যৱস্থা কৰিছোঁ গতিকে তহঁতে মোক ক'ৰবাত লগ পালে গাৰ্লফ্ৰেণ্ড লাগে বুলি নকবি দেই হ'ব গাৰ্লফ্ৰেণ্ড লাগিব মামা কি লাগিব গাৰ্লফ্ৰেণ্ড লাগে ইয়াক অহাকালি পুলিচক গৈ এৰেষ্ট কৰাই দিবি গাৰ্লফ্ৰেণ্ডৰ বেপাৰটো মোৰ লগত নহ'ব একদম ষ্ট্ৰিক্টলি কৈ দিছোঁ ভালকৈ পঢ়া শুনা কৰ মই তোক যি লাগে ঘৰ লাগে গাড়ী লাগে বুলেট লাগে চব কৰাই দিম হ'ব তই অলপ ডাঙৰ হৈ ল তোৰ গাৰ্লফ্ৰেণ্ডৰ ব্যৱস্থা কৰি দিম না বাবা মামা হ'ব আমি লেট্ৰিন পোৱা নাই ইয়াৰ বাবে আপুনি কি চিন্তা কৰিলে অলপ আগতে তো এই বাবাটোৰ কাৰণে এটা হাত চাপৰি লাগে ই লেট্ৰিন পোৱা নাই তো মই ভাবোঁ ইয়াক মই দুটামান প্ৰশ্ন কৰি লওঁ আপোনালোকে ভালদৰে শুনি ল'ব তই দিনটোত কামটো কেইবাৰ কৰ দুবাৰ তো ৰাতিপুৱা কেই বজাত যাওঁ 8 বজাত 7 বজাত আৰু দ্বিতীয়বাৰ কিমান সময়ত যাওঁ 4 বজাত 4 বজাত তো ৰাতি আৰু নালাগে না নালাগে তো ইয়াৰ দিনটোত 2 বাৰ লেট্ৰিন কৰিব যায় আৰু দিনত যদি 2 বাৰ লেট্ৰিন কৰে তাক চৰকাৰী লেট্ৰিন কিয় লাগে ভাই আৰে কোনোবা যদি আচত দিনটোত 5 বাৰ 6 বাৰ গৈ থাকে তেনে মানুহক যদি কয় বোলে মোক ছাৰ এটা লেট্ৰিন লাগে মই দিয়াত আপত্তি নাই তই যদি লেট্ৰিন নাই ঘৰতে গাঁত চাত এটা কৰি চলাই দিবি যা মামা আৰু এটা কৈছে যিসকলে স্কুটি পোৱা নাই এই স্কুটিবিলাক কেতিয়া পাব তোৰ কোনোবা গাৰ্লফ্ৰেণ্ড আছে নেকি মামা তো মই স্কুটি দি আছোঁ ছোৱালী মানুহক এই ল'ৰা মানুহটো হয় মোক প্ৰশ্ন সুধি আছে তোৰ যদি কোনোবা গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড আছে কৈ দিবি মোৰ লগত কণ্টেক্ট কৰিব কমিটিৰ লগত কণ্টেক্ট কৰিব মই কৰাই দিম দেই বাবা হ'ব তো মই বেছি সময় নলওঁ তো হালাকুৰাবাসী ৰাইজক মোৰ বিনম্ৰ অনুৰোধ যে আপোনালোকে এই বিহুখন সদায় জীয়াই ৰাখক আৰু এই বিহুখন যাতে আৰু 1000 বছৰলৈকে জীয়াই থাকে তাৰ কাৰণে এটা আপোনালোকে ডাঙৰ হাত চাপৰি মাৰক তো আমাক বিহু লাগিব আমি যি ধৰণে বিশ্ব ৰেকৰ্ড কৰিছোঁ আমি সেই ধৰণে বিহুক আগুৱাই লৈ যাম গতিকে মই কওঁ শেষত আমি অসমখনক এক নতুন দিশত গতি কৰাব লাগিব গতিকে আমি শিখৰৰ পৰা শিখৰতমলৈকে অসমক লৈ যাম গতিকে সকলোৱে যাতে আমি একেলগে কামখিনি কৰিব পাৰোঁ তাৰ কাৰণে মোৰ আপোনালোকৰ ওচৰত বিনম্ৰ প্ৰাৰ্থনা গতিকে মই সদৌ শেষত বিদায় লওঁ আৰু সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ শেষত সকলোৱে কম ভাৰত মাতা কি ভাৰত মাতা কি ধন্যবাদ শুভৰাত্ৰি এই যে মামা স্কুলৰ ৰান্ধনীসকলৰ কিবা আঁচনি আছিল নেকি ৰান্ধনীসকলৰ
বহুতে সুধি থাকে ৰান্ধনীসকল তই বাবা তই এটা কাম কৰিবি তই মোক ৰাতি 2 বজাত হোৱাটছআপ কৰি দিবি মই তোক চব কৈ দিম হ'ব নিশ্চয় নিশ্চয় তো মোৰ নাম্বাৰটো কমিটিৰ পৰা লৈ ল'ব আৰু কাক কি লাগে খালি হোৱাটছআপ টিপি দিলেই হ'ল আৰু চিন্তা নাই আৰু এই আমাৰ চাউণ্ডৰ মামাটো প্ৰথমে যোনটো বহি আছিলে তো তোৰ যদি কিবা প্ৰব্লেম আছে মোক হোৱাটছআপ কৰিবি তোক মই এটা ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰি দিম নাই হ'ব বাই বাই মামা এই যে গৰু বিহুৰ কথাটো অকণমান আছিল আজিকালিতো আমাৰ ঘৰে ঘৰে গৰু নোহোৱা হৈ গ'ল আমি গৰু বিহু কেনেকৈ পাতিম তো এটা সুন্দৰ প্ৰশ্ন কৰিছে গতিকে এনেকৈ হ'লে মই ইয়াত কথাই কৈ থাকিব লাগিব তো গৰু ইয়াত কিমান মানুহৰ ঘৰত আছে তো গৰু বিহুৰ দিনাখন আমাক গৰু আচলতে লাগে গতিকে মই বেছি দীঘলীয়াকৈ নকওঁ প্ৰত্যেকটো পৰিয়ালক হালাকুৰাত যিমান মানুহৰ ঘৰত গৰু নাই এটা এটা পুৰুষ গৰু আৰু এগৰাকী মহিলা গৰু দিয়াৰ ব্যৱস্থা কৰি দিম যা শুভৰাত্ৰি